হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অচ্যুত ব্লগ। যিটো আজি ঘৰলৈ যাবলৈ ওলাই আছোঁ, ভাবিলোঁ কি ভিডিঅ' এটাকে বনাই দিওঁ, গাঁওখনো দেখুওৱা হ'ব। এতিয়া ৰাস্তাটোনো কেনেকুৱা হৈ আছে চাই ল'ম, আৰু ৰাস্তা কেনেকুৱা হৈ থাকে আপোনালোকক দেখুৱাই থাকিম আৰু চাই থাকিব। একচক এৰুৱা আৰু লাজক হেৰুৱা একেই কথা। মোৰ লাজক হেৰুৱাবৰ কাৰণে মই ডেইলি ভিডিঅ' বনাবলৈ ট্ৰাই কৰি থাকোঁ আৰু ডেইলি ভাল ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। আজিনো মোৰ ভিডিঅ'টো কেনেকুৱা হ'ব আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, আৰু মোৰ ভিডিঅ'টোনো চাই কেনেকুৱা লাগে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া দেখিছে নহয় গাইজ, মই এতিয়া যাবলৈ ওলাই গ'লোঁ, এয়া গৈ আছোঁগৈ আৰু এতিয়া আপোনালোকক দেখুৱাই থাকিম। আমি ফাইনেলি আহি ঘাটৰ কিনাৰত পালোঁগৈ, আৰু ঘাটৰ কিনাৰত পাওঁতে এয়া চাওক, এই কাম চলি আছে, এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে। এয়া চাওক কাম চলি আছে। আমি এতিয়া ব'লক গৈ থাকোঁ। দেখিছে নহয় অপৰেটিং ৰাস্তাৰ মাজতে লগতে গাইজ বৰষুণ আহিছে, চাওক বৰষুণ বৰষুণ এতিয়া যাবগৈ লাগিব। বহুত ডাঙৰকৈ দিছিলে হ'ল। ৰখিবলৈ জেগা নাই, বৰষুণৰ মাজত ইয়াত ৰখিবলৈ জেগা নাই। এতিয়া গাইজ কি ধুনীয়া চাওক, আপোনালোকে যাতে যেন ভালকৈ স্কিপ নকৰাকৈ চাই দিয়ে, আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব, মোক ছাপোৰ্ট কৰিব। এতিয়া আমি ঘাট পাৰ কৰি গৈ আছোঁ। এয়া বৰষুণ তিতি অৱস্থা নাই, আৰু ঘাটত আপোনালোকক এনেই ভিডিঅ' বনাই নেদেখুৱালোঁ, কাৰণ আগৰ ভিডিঅ'টোত দিয়া আছেই। এতিয়া গাঁৱৰ ঘৰ পামগৈ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া গৈ আছোঁ, আৰু এয়া গুণাহাটী উচ্চ মাধ্যমিক বিদ্যালয়। এয়া আমি এতিয়া গৈ আছোঁ। ৰাস্তা এতিয়া এইটো বনাব লৈছে, শিল পেলাই থৈছে, আৰু এয়া স্কুলখন। ফাইনেলি গাইজ মই এতিয়া ঘৰত পালোঁহি, আৰু কাপোৰ কানি চেঞ্জ কৰি এতিয়া এনেই আছোঁ। তাৰপিছত আপোনালোকে চাওক, এতিয়াও বৰষুণ দি আছে। এয়া বহুত বতৰ চাওক বহুত ক'লা হৈ আছে, এতিয়াও বৰষুণ দি আছে। আৰু এতিয়া বহুত ঠাণ্ডা হৈ আছোঁ, আৰু এয়া আৰু মই এতিয়া ঘৰত পালোঁহি। এতিয়া ঘৰত অকণমান আছোঁ। আজি যাওঁনে নাযাওঁ চাই ল'ম। বৰষুণো বেয়া হৈ আছে। আপোনালোকে ভালকৈ নেদেখিব পাৰে মোবাইলত। এয়া বহুত বতৰ ক'লা হৈ আছে চাওক।
টাউনৰ পৰা অহা আমাৰ এই ঘাটৰ ৰাস্তা কেনেকুৱা আপোনালোকে দেখিলেই নহয়, ৰাস্তাৰ অৱস্থা কি হৈ আছে আৰু ইমান কষ্ট কৰি আহিছোঁ আৰু এয়া ছোৱালীৰ মহিমা আৰু বৰষুণৰ মহিমা একোৱেই বুজিব নোৱাৰে। চাওক, অলপ আগত বৰষুণ নিদিয়ে যেন লাগিছিলে, আকৌ দিয়ে, আকৌ ৰখায়, আকৌ দিয়ে, এনেকৈ আছে। এয়া আৰু ছোৱালীৰ মহিমা আৰু বৰষুণৰ মহিমা একোৱেই বুজিব নোৱাৰি। এতিয়া আমি গাইজ এয়া ঘৰত আহিছিলোঁ। এতিয়া আজি আকৌ থিয়েটাৰ চলি আছে বোলে, থিয়েটাৰ চাবলৈ এতিয়া গৈ আছোঁ। এই বৰষুণৰ বতৰত আমি থিয়েটাৰ চাবলৈ আহিছোঁ। এয়া ছাতি হাতত লৈ আহিছোঁ। চাওক, কুঁৱলী চাওক, আপোনালোকক দেখুৱাম থিয়েটাৰ। পৃথ্বীৰাজ থিয়েটাৰ চলি আছে বোলে, আমি এতিয়া গৈ থাকোঁ, চাই থাকিব। এয়া থিয়েটাৰ মঞ্চ পাই গ'লোঁ। ফাইনেলি গাইজ মই এতিয়া থিয়েটাৰ চাই ঘৰত গৈ আছোঁগৈ। এয়া চাওক, অকলে অকলে গৈ আছোঁগৈ আৰু আজিনো মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই গাইজ।